আজি বহুকেইটা কাৰ্যসূচী আছে আৰু বৰ্তমান এটা কাৰ্যসূচী চলি আছে যাৰ মাতৃভাষা বড়ো নহয় কিন্তু বড়ো ভাষা সাহিত্য তেওঁলোকে চৰ্চা কৰি আহিছে আৰু বড়ো বিভাগত বড়ো স্কুলত বড়ো মাধ্যমত শিক্ষকতা কৰিছে বড়ো এলেকাত শিক্ষকতা কৰিছে তেনেকুৱা ব্যক্তিসকলে আজি ইয়াত আহিছে আৰু তেওঁলোকৰ যেটো বড়ো ভাষাৰ ওপৰত বড়ো ভাষাৰ মানদণ্ডটো কিমান আৰু তেওঁলোকৰ অনুভৱটো কি এই বিষয়ে আজি সেই সেশনটোত তেওঁলোকে অৱগত কৰি আছে ভাষণ দি আছে যে বড়ো ভাষা সাহিত্যত আৰু অন্য ভাষা সাহিত্যৰ নিচিনাকৈ যদি আমি আগবাঢ়ি যাব লাগে অন্য লোকসকলেও বড়ো ভাষা সাহিত্য কেনেকৈ শিকিব পাৰে ক'ব পাৰে অধ্যয়ন কৰিব পাৰে তাৰ কাৰণে কি কৰিব লাগিব সেইবোৰ তেখেতসকলে পৰামৰ্শ দি আছে তেখেতসকলৰ ভাষণৰ জৰিয়তে গতিকে ইয়াৰ পিছত আৰু তেনেকুৱা আমাৰ বাংলাদেশ বা নেপাল ওয়েষ্ট বেংগল আমাৰ মেঘালয় নাগালেণ্ড এইবিলাক মানে ৰাজ্য আৰু দেশৰ আমাৰ প্ৰতিনিধিসকল আছে তেওঁলোকৰ লগত এটা মানে গেট টুগেডাৰ ইণ্টাৰেকশ্যন প্ৰগ্ৰাম হ'ব তাৰপিছত আমাৰ ছভিনিয়াৰ আৰু অন্যান্য কিতাপ উন্মোচনৰ কাৰ্যসূচীও আছে আৰু সেমিনাৰো আছে গতিকে এনেকুৱা ধৰণৰ আজি গোটেই দিনটো ৰাতিলৈকে যাই থাকিব তাৰপিছত বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সভাৰ মিটিং সন্ধিয়া হৈ যাব কালি কাৰ্যসূচী তেনেকৈ প্ৰায় 5টা না কি মানে আমাৰ বিভিন্ন সাবজেক্টৰ ওপৰত ইয়াত মানে সেমিনাৰ আছে মানে গেট টুগেডাৰো আছে গতিকে অহাকালি দিনটো তেনেকুৱা কাৰ্যসূচী 2-3টা ঠাইত চলি থাকিব বাকিটো সাহিত্য সভা হিচাপে এক্সিবিশন অন্যান্যবিলাকতো চলি আছে তাত বিভিন্ন বিভাগৰ পৰাও এক্সিবিশন তাতে আপোনাৰ বিভিন্ন শ্ব'বিলাক চলি আছে ট্ৰেড ফেয়াৰ আছে এইবিলাকো মানুহে আহিছে বেপাৰ বাণিজ্য সেইটোৰ ওপৰতো অহাকালি আমাৰ এম্বাছাডৰসকল আহিব 10জনমান এম্বাছাডৰ আহিব মানে এতিয়ালৈকে মেছেজ দি আছে অলৰেডি গুৱাহাটী আহি পাইছে গতিকে তেওঁলোকে লোকেলৰ লগত ইণ্টাৰেকশ্যন কৰিব আৰু সাহিত্য সভা চাব ইয়াতে তেওঁলোকৰ দেশৰ কথা আমাৰ দেশৰ কথা দুইটা দেশৰ মাজত ফ্ৰেণ্ডশ্বিপ মাত্ৰ নহয় ফালে বিভিন্ন দিশত আমি কেনেকৈ একেলগে মানে কাম কৰি ফালে আগবাঢ়ি যাব পাৰোঁ এই বিষয়ত তেওঁলোকে আমাৰ লোকেল ইণ্টেলেকচুৱেল লোকেল আমাৰ ব্যৱসায়ী লোক উদ্যোগী লোক আমাৰ বাগানৰ মেনেজাৰসকলৰ লগত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম কৰিব